Hello guys, welcome back to my channel. আজি এটা নতুন ভিডিও লৈ আহিছো। আজি মই এটা সিম্পল মেকওভাৰ কৰিম। বলক ভিডিওটো স্টাৰ্ট কৰো। মই ফাৰ্স্ট ময়শ্চাৰাইজাৰ লগাই লৈছো কাৰণ বহুত বেছি ইম্পৰ্টেন্ট হয় মেকআপ কৰা আগত। সো নেভিয়াৰ ময়শ্চাৰাইজাৰ লগাইছো। আৰু এটা সিম্পল মেকআপ কৰিম, বহুত বেছি হেভি নকৰো কাৰণ বিশ্বকৰ্মা পূজা হয় আৰু আমাৰ অফিসতো বহুত ধুনিয়াকে বিশ্বকৰ্মা পূজা পতা হৈছে। গুটেখিনি আপোনালোকক অলপ দেখাবলৈ চেষ্টা কৰিম। ভিডিওটো শেষলৈকে চাই থাকিব। যেহেতু আজি বহুত বেছি গৰম পৰিছে সেইকাৰণে একদম লাইট মেকআপ এটা কৰিম আৰু মই প্ৰডাক্টখিনি বিশেষ কৈ দিয়া নাই, অলপ ফাষ্ট কৰি দিছো কাৰণ বহুত বেছি দীঘল হৈ যাব। সেইকাৰণে যদি বিচাৰে আপোনালোকে প্ৰডাক্টখিনি জানিব বিচাৰে তেতিয়া মই নেক্সট ভিডিও এটা বনাম, কমেন্ট কৰি দিব। তো ধুনিয়াকে মই কনসিলাৰটো এপ্লাই কৰি ললো আৰু নেক্সট কৰিম মই এতিয়া আইব্ৰো। আইব্ৰোটো জাস্ট মই ফিল কৰিম কাৰণ মোৰ অলৰেডি আছে আইব্ৰো, তো সেইকাৰণে খালি জায়গাখিনি অকল ফিল কৰি দিছো। সো আইব্ৰো ডান। নেক্সট আমি কৰিম আই মেকআপ, একদম সিম্পল আই মেকআপ। আৰু ফাৰ্স্ট মই ক্ৰিজ লাইনটো বনাই লৈছো লাইট ব্ৰাউন দি। নেক্সট মই লাইট পিংক কালাৰ এটা লৈ তাতে ব্লেন্ড কৰি দিছো আৰু অলপ মই আই মেকআপটো চিমাৰি লুক দিব বিচাৰিছো, তো সেইকাৰণে লাইট গোল্ডেন টু লৈ পিনি মই ফাৰ্স্ট এপ্লাই কৰিছো। মই ব্লেন্ডিংটো হাতেৰে কৰি ভাল পাওঁ কাৰণে তো চিমাৰটো হাতেৰে লগাইছো, আপোনালোকে ব্ৰাছো ল'ব পাৰে। আৰু নেক্সট মই হোৱাইট কাজল এটা লগাইছো। হোৱাইট কাজল মোৰ বহুত ভাল লাগে, তো সেইকাৰণে মই হোৱাইট কাজল লগাইছো। নেক্সট মই লাইট পিংক আৰু ব্লেক দি তলত স্মাচ কৰি দিছো অলপ। তো নেক্সট লগালো মই মাস্কাৰা। তাৰপিছত আহি গলো মই আইব্ৰোটো অলপ হাইলাইট কৰি লৈছো তেতিয়া বেছি ভাল দেখে। আৰু এতিয়া মই নেক্সট কৰিম ব্লাছাৰটো অলপ লাইটকে লগাইছো, বহুত বেছি লগোৱা নাই। তো ব্লাছাৰ লগাইছো। ব্লাছাৰ লগোৱাৰ পিছত আছে মেইন পুৰা যিটো নহলে মেকআপটো দেখিয়ে ভাল নালাগে। তো গেছ কৰিছে কি হয়। তো নেক্সট লগাম মই লিপষ্টিক। তো লাইট পিংক এটাই লগাইছো, অলপ পিংকতে ৰাখিছো আজি মেকআপটো। তাৰ লগতে মই ব্ৰাউন কালাৰ এটা দি লাইন আপ কৰি দিছো। তো নেক্সট পাৰ্টটো আহি গ'ল মোৰ ফেভৰেট পাৰ্ট, বহুত বেছি ভাল লাগে। তো কি কৰো চাই থাককচোন আপোনালোকে। তো গম পাইছে নেক্সট পাৰ্টটো হ'ল হাইলাইট। সো হাইলাইটটো কৰি লৈছো, এইটো মই বহুত ইম্পৰ্টেণ্ট বুলি ভাবোঁ মোৰ কাৰণে, মই ভাল পাওঁ। সো হাইলাইট কৰা হৈ গ'ল আৰু ডান। মোৰ আজি লুকটো এইটোৱে। মই এতিয়া পিন্ধি চাদৰ মেখেলা পিন্ধি আপোনালোকক ফুল লুক দেখাই আছো। আহি গলো, এইটো মোৰ ফাইনেল লুক। একদম সিম্পল মেকআপ। মই ফাৰ্ষ্টতে গৈছো না নোজ কণ্টুৰিং কৰিছো, একোৱেই কৰা নাই, জাষ্ট ব্লাছাৰ লগাইছো, অলপ মই কনচিলাৰ লগাইছো, আই মেকআপ কৰিছো বাছ। আৰু আমাৰ অফিচৰ পূজা এয়াই খুব ধুনীয়াকৈ সজাইছে। পূজাও ষ্টাৰ্ট হৈ গ'ল আৰু 5 মিনিটতে আপোনালোকক এটা সিম্পল মেকআপ দেখালো। কেনেকুৱা পালে আপোনালোকে জনাবলৈ নাপাহৰিব। আৰু যিসকলে ইমান দেৰি ভিডিওটো চালে তেওঁলোকক বহুত ধন্যবাদ। যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি দিব, তেতিয়া বহুত বেছি ভাল লাগিব। আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তেনেহ'লে আজিলৈ ইমানেই, বাই বাই।